নমস্কাৰ, আশা কৰোঁ সকলে ভালে আছে। আজি আমি কনষ্টিটিউশ্যনৰ ওপৰত কথা পাতিম আৰু কনষ্টিটিউশ্যনৰ বিষয়ে ক'বলৈ বহুতে মেছেজ যোগে বা কমেণ্ট যোগে আগে পিছেও মোক ৰিকুৱেষ্ট কৰি আছে আৰু এইটো খুব কমন, আচলতে খুব সাধাৰণ বেমাৰ। আজিকালি প্ৰায় দেখা গৈছে 25% মানুহৰে কনষ্টিটিউশ্যন থাকে, মানে 4জনৰ এজনৰে এই বেমাৰটোত ভুগি থাকে আৰু হয়তো বহুত ক্ষেত্ৰত তেওঁলোকে বহুতখিনি শাৰীৰিক আৰু মানসিক কষ্ট পায় আৰু তেওঁলোকে বহুত ক্ষেত্ৰত ডক্টৰৰ সহায় লোৱাও দেখা যায়। কিন্তু প্ৰব্লেমটো হয় কি, আপোনাৰ যেতিয়া মেডিচিন খাই থাকে, বিভিন্ন ধৰণৰ মেডিচিন পোৱা যায়, টেবলেট পোৱা যায়, আপোনাৰ কিছুমান লেক্টুল'জ থকা কিছুমান চিৰাপ পোৱা যায়, কেতিয়াবা কিছুমান লিভাৰৰ টনিক মানে পোৱা যায় আৰু কিছুমান পাউডাৰ, আয়ুৰ্বেদিক পাউডাৰ পোৱা যায়, যিটো ৰাতি ধৰক শোৱাৰ সময়ত গুলি পেলাই খালে পিছদিনা পায়খানাটো ক্লিয়াৰ হয়। কিন্তু আপোনালোকে যদি ভালকৈ চাই, সেইটো পাৰ্মানেণ্ট চলিউশ্যন নহয়। খুব দৰকাৰী কথা জানিব লাগিব। কাৰণ চাওক, আপুনি যিকেইদিন আপুনি মেডিচিনটো খাই থাকিব, তেতিয়ালৈকে আপোনাৰ পায়খানাটো ক্লিয়াৰ হ'ব। আপুনি যদি সেই দোকানৰ পৰা যিটো পায়খানা ক্লিয়াৰ হোৱা সেই পনীয়া ঔষধ আয়ুৰ্বেদিক পাউডাৰটো লৈ আহিছে, আপোনাক খাই থকাকেইদিন আপোনাৰ ক্লিয়াৰ হ'ব। কিন্তু আপুনি যদি তাৰ মেইন কাৰণটো যদি আপুনি নাভাবে যে মোৰনো কিয় কনষ্টিটিউশ্যন হৈ আছে, আৰু সেই বস্তুটো ট্ৰিটমেণ্ট নকৰে, আপোনাৰতো বাৰে বাৰে হৈ থাকিব। মানে ধৰক জ্বৰৰ কাৰণে পেৰাচিটামল দিয়া, যদি আপুনি মেলেৰিয়া হয় মেলেৰিয়াৰ ঔষধ দিব লাগিব, টাইফইডৰ ঔষধ দিব লাগিব, নহ'লে কেতিয়াও বেমাৰটো ভাল নহয়। জ্বৰটো জাষ্ট আপোনাৰ পেৰাচিটামল খালে থামি থাকিব। লাইকৱাইজ এই কনষ্টিটিউশ্যনৰ ক্ষেত্ৰতো সেইটোৱে হোৱা দেখা যায়। যদি কনষ্টিটিউশ্যনৰ ঔষধ আনি খায়, খোৱাকেইদিন আপুনি ভাল পাই থাকিব আৰু তাৰপিছত আকৌ সেই বস্তু ৰিপিট হোৱা দেখা যায়। ভাল পাই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু পেজটো ফ'ল' কৰিব। চ' কনষ্টিটিউশ্যন বুলি কোৱাৰ লগে লগে যে পায়খানা টাইট বা পায়খানা কচা, এই বস্তুটোৰ বিষয়ে ক'ব লাগিলে অথবা জানিবলৈ কনষ্টিটিউশ্যন, বহুতে ভাবে যে অকল কনষ্টিটিউশ্যন নহয়, পায়খানা টাইট হোৱাটো কনষ্টিটিউশ্যন হয়, কিন্তু কেতিয়া পায়খানা ঢিলা হৈও কনষ্টিটিউশ্যন হ'ব পাৰে। কেতিয়া চাপ'জ আমাৰ পায়খানাটো আপোনাৰ ঢিলা, কিন্তু আপুনি ধৰক সেই পায়খানাটো ক্লিয়াৰ কৰিবৰ কাৰণে 2-3 বাৰ যাব লাগে। আপোনাৰ ধৰক এবাৰতে গোটেইখিনি ক্লিয়াৰ নহয়। পায়খানা কৰি আহি আপোনাৰ লাগে যেন পায়খানা ৰৈ গৈছে, আপুনি যেন সেই যিটো ক্লিয়াৰ হোৱাৰ যিটো সেই ফিলটো আপুনি নাপায়। পেটটো গধুৰ লাগি থাকে। তাৰপিছত আপোনাৰ পায়খানা কৰাৰ সময়ত জোৰ দিব লাগে। হ'ব পাৰে পায়খানাটো ঢিলাও হ'ব পাৰে, আঠাজাতীয় হ'ব পাৰে, কিন্তু আপুনি পায়খানাটো কৰাৰ সময়ত বহুত জোৰ দিব লাগে, ষ্ট্ৰেইনিং কৰিব লাগে। বা আপুনি পায়খানা কৰাৰ সময়ত কিবা ব্লক থকা যেন পায়, মানে কিবা এটা যেন অবষ্ট্ৰাকশ্যন আছে, কিবা বাধা এটা আছে। তো এই গোটেইকেইটা বস্তুৱে কনষ্টিটিউশ্যনৰ ভিতৰত পৰে। পায়খানা টাইট হোৱা, ঢিলা হৈও যদি ক্লিয়াৰ নহয় 2-3 বাৰ যাব লগা হয়, বা পায়খানা কৰাৰ সময়ত বহুত জোৰ দিব লাগে, পায়খানা কৰি আহি অস্বস্তি পাই থকা, বা পায়খানা কৰাৰ সময়ত কিবা ব্লক বা বাধা এটা যেন অনুভৱ কৰা। আৰু কিছুমানেতো কি কৰে, কেতিয়াবা পেটত হেঁচি মানে পায়খানা কৰিব লগা হয়, কিছুমানে হয়তো আঙুলিও ব্যৱহাৰ কৰে পায়খানাটো ক্লিয়াৰ হ'বৰ কাৰণে। তো এইবিলাক চব কনষ্টিটিউশ্যনৰ ভিতৰতে পৰে। এগেইন দেখা গৈছে কেতিয়াবা কিছুমানৰ কি হয়, এদিন পায়খানা হৈছে আৰু এদিন নেক্সট দিনা নহয়, তাৰপিছত আৰু এদিন হয়, এইবিলাকো কনষ্টিটিউশ্যনৰ ভিতৰত পৰে। সপ্তাহত ছাপ'জ 3 বাৰো পায়খানা নহয় কেতিয়াবা, তো সেইটো কনষ্টিটিউশ্যনৰ ভিতৰত পৰে। তো এতিয়া কনষ্টিটিউশ্যনৰ কথাটো ক'ব গ'লে, আপুনি এখন ধুনীয়া চিনেমাও চাইছে, পিকু বুলি চিনেমা এখন আছিলে, তাত অমিতাভ বচ্চন আছিলে, দীপিকা পাডুকন আছিলে। তাত গোটেই চিনেমাখন সেই কনষ্টিটিউশ্যনৰ ওপৰতে হেৰি কৰি বনোৱা গৈছিলে। কাৰণ চাওক, কনষ্টিটিউশ্যনটো এনেকুৱা এটা বস্তু যিটো পায়খানাটো ক্লিয়াৰ হ'লে মানে মানুহজনে দিনটোৰ কাৰণে বহুতখিনি ফ্ৰী আৰু ৰিলেক্স ফিল কৰে, যেন তেওঁৰ কোনো ধৰণৰ বেমাৰ নাই, পেটটো ভাল লাগে, ভোক লাগে, গেছ প্ৰব্লেম কমি থাকে। তো পায়খানা হোৱাটো খুব দৰকাৰী। আৰু স্পেচিয়েলি যিখিনি বয়সীয়াল মানুহ, তেওঁলোকৰ খুব বেছি কনষ্টিটিউশ্যন হয়। কিয় কনষ্টিটিউশ্যন হয়, তেওঁলোকে দেখা গৈছে তেওঁ হয়তো বিচনাত বহি থাকিব লগা হয়, তেওঁলোকৰ হয়তো আঁঠুৰ বিষ থাকে, বা বয়সত তেওঁলোকৰ কাম কৰাটো কমি যায়, আৰু শেষত তেওঁলোকৰ কি নাড়ীৰ চলাচলটো বহুত বেছি কমি যায় আৰু হজম শক্তি কমি যায়, তেওঁলোকৰ কনষ্টিটিউশ্যন বেছি হয়। তেওঁলোকে আপোনাক চাব, ককা আইতা যিখিনি আছে, তেওঁলোকে সদায় ক'ব পায়খানাটো ক্লিয়াৰ হোৱা নাই, গাটো ভাল লগা নাই। তেওঁলোকে বাকী গোটেই বেমাৰ থাকক, প্ৰেছাৰ চুগাৰ থাইৰয়ড থাকক, কিন্তু যেতিয়ালৈ পায়খানাটো ক্লিয়াৰ নহয়, তেওঁলোকে শান্তি নাপায়। পায়খানা কৰা হ'লে যেন লাগে যেন হয় গোটেই একো বেমাৰ নাই, যেন গোটেইখিনি ফ্ৰী হৈ থাকে। তো চাইক'লজিকেল এটা ইম্পেক্ট থাকে মানে আপোনাৰ। তাৰ বাহিৰে আপুনি যদি শাৰীৰিকভাৱেও চিন্তা কৰে, কনষ্টিটিউশ্যন যদি দীঘলীয়া হয় আৰু পায়খানা সময়ত বহুত জোৰ দিব লাগে, পায়খানাৰ সেই ৰাস্তাৰ কাষত শিৰা ফুলি আহিব পাৰে, ভেইন ফুলি আহিব পাৰে, যাক আমি পাইলছ হোৱা বুলি কওঁ। আৰু ফুলি কেতিয়াবা ফাটি পেলাই তেজো ওলাব পাৰে। আৰু কেতিয়াবা কি হয়, ফিচাৰ হ'ব পাৰে, ফিচাৰ মানে তাত ছাল যাব পাৰে। যদি বহুত হাৰ্ড ষ্টুল হয়, টাইট হয়, কেতিয়াবা সেই মাজেদি পাৰ হৈ যাওঁতে তাত অকণমান ফাটি যাব পাৰে, সেইটো ফিচাৰ বুলি কয়। গতিকে এনেল ফিচাৰ হওক বা পাইলছ হওক, এইবিলাক কনষ্টিটিউশ্যনৰে একোটা ফিউচাৰত গৈ কমপ্লিকেশ্যন। গতিকে কনষ্টিটিউশ্যনে বাধা দিব লাগিব। কনষ্টিটিউশ্যনৰ কাৰণবিলাকত আহোঁ। চাওক, আমি নিজৰ লাইফষ্টাইলটো আগৰ দিনত আপুনি ইমান শুনা নাছিলে কনষ্টিটিউশ্যন হোৱা। আপুনি শুনিছিলে আজিৰ পৰা মানে বহুত আগৰ, আমাৰ 20 বছৰ 30 বছৰ আগত মানুহ ইমান ডেইলি ঔষধ খাই পায়খানা কৰিব লগা হোৱা নাছিলে। কিন্তু আজিকালি সৰু ল'ৰা ছোৱালীকো আমি পায়খানা দৰৱ দিব লগা হয়, এনিমা দিব লগা হয়। কিয় দিব লগা হয়? বিকজ আমি নিজৰ লাইফষ্টাইল, যিটো জীৱনশৈলীটো আমি নিজে বেয়া কৰিছোঁ। এইটো খুব দৰকাৰী। যেনেকৈ প্ৰকৃতি, আমিও এটা প্ৰাকৃতিক জীৱ হয়। আমি জানো আমাৰ ব্ৰেইনটো অকণমান ডেভেলপ, কিন্তু আমিও প্ৰাকৃতিক জীৱ। সেই হয়তো পশু পক্ষীবিলাকৰ দৰে তেওঁলোকে সদায় পুৱা উঠে সোনকালে, খাদ্য সন্ধানত যায়, ৰাতি আহি ঘৰত সোমাই নিজৰ বাহত সোমায়। তো তেওঁলোকৰ আপুনি
সেই বস্তুটো আমি যদি প্ৰকৃতিৰ লগত যদি মিলি থাকিব লাগে, আমি থকা নাই। আমি কি কৰোঁ, আমি হয়তো ৰাতিপুৱা কেতিয়াবা 10টাত উঠোঁ, বন্ধ থাকিলে কেতিয়াবা হয়তো 11টাত উঠোঁ, আৰু পায়খানা কৰাৰ টাইমিং নাথাকে। তো এইবিলাক বস্তু ইম্পৰ্টেণ্ট। তো প্ৰথম কনষ্টিপেশ্যনটো আমি যদি প্ৰিভেণ্ট কৰিব লাগে, চবতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল ৰেগুলাৰ মেইনটেইন কৰা, ৰেগুলাৰিটি মেইনটেইন কৰা চব বস্তুতে। কি ৰেগুলাৰিটি? চবতকৈ ইম্পৰ্টেণ্ট সোনকালে উঠা আৰু সোনকালে খোৱা। খোৱাৰ টাইম টেবুল মেইনটেইন কৰা। কিয় খোৱাৰ টাইম টেবুল মেইনটেইন কৰিব লাগে মই আপোনাক কৈ আছোঁ। চাওক, আমাৰ পেটৰ এটা হোল্ডিং কেপাচিটি থাকে, যিটো ধৰক 6 to 8 hours। মানে আমি কিবা এটা খোৱাৰ পিছত হয়তো 8 ঘণ্টাৰ পিছত পায়খানা লাগিব। আপুনি ছাপ'জ আজি ৰাতি 10টা বজাত ভাত খালে, পুৱা 6টা বজাত পায়খানা লাগিব। আজি যদি 11টা বজাত ভাত খালে, কালি পুৱা 7টা বজাত পায়খানা লাগিব। তো আপুনি যদি খোৱাৰ টাইমিংটো ইফাল সিফাল কৰি থাকে, আপোনাৰ পায়খানাৰ টাইমিংটো ইফাল সিফাল হ'ব, ফলত ক্লিয়াৰ নহ'ব। খোৱাৰ টাইমিংটো মেইনটেইন কৰিলে পায়খানাৰ টাইমিংটো মেইনটেইন হ'ব। গতিকে খোৱা আৰু পায়খানাৰ টাইমিংটো সদায় মেইনটেইন কৰিবলৈ, ৰেগুলাৰিটি মেইনটেইন কৰিব, চবতকৈ ইম্পৰ্টেণ্ট কথা। যিমানে বিজি চিডিউল ন, আমি কৰোঁ গোটেই সপ্তাহটো কাম কৰোঁ, ছানডে ভাবোঁ ছানডে হ'ব, আমি 11টালৈকে শুই থাকিম, একো নাই। অন্যদিনা আপুনি 7টা বজাত পায়খানা কৰিব গ'ল, আজি 11টাত উঠি পেলাই 12টাত পায়খানা কৰিব যাব, আৰু কেতিয়াবা এলাহ লাগিলে বোলে আজি পায়খানা নহ'ব, ৰাতি যাম এবাৰ যদি লাগে। এই বস্তুটো সদায় বাধা দিব লাগিব। নাম্বাৰ 1 গ'ল যে ৰেগুলাৰিটি মেইনটেইন কৰক, খোৱা, শোৱা আৰু পায়খানা কৰাৰ। আৰু পায়খানা কৰা সদায় এটা পাৰফেক্ট টাইম এটা থাকিব লাগে, যে বেলেগ বেলেগ টাইমত পায়খানা কৰাৰ যদি অভ্যাস কৰি দিয়ে নহয়, তেতিয়া কি হয়, আপোনাৰ গোটেই ছিষ্টেমটো যিটো এটা ৰিডম থাকে আমাৰ বডি, সেইটো ডেমেজ হৈ যায়। গতিকে আপুনি যদি আজি 7টা বজাত পায়খানা কৰা, ৰেগুলাৰলি যদি 7টা বজাত পায়খানা কৰা আৰম্ভ কৰে নহয়, চাব আপোনাৰ সদায় 7টা বজাতে পায়খানা কৰা লাগিব। কিন্তু আপুনি যদি সদায় টাইমটো চেঞ্জ কৰি থাকে, আপোনাৰ এইটো গণ্ডগোল হয়। তেতিয়া কি হ'ব, কেতিয়া পায়খানা অলপ হ'ব, কেতিয়া পায়খানা নহ'ব, গতিকে আপুনি অশান্তি পাব। নাম্বাৰ 2 হ'ল পানী খোৱা। পানী খোৱাটো বহুত ইম্পৰ্টেণ্ট। ৰিচাৰ্চে দেখাইছে যে পানী যদি ভালকৈ খাওঁ, আমি ডিহাইড্ৰেশ্যন হ'ব নিদিওঁ নহয়, অট'মেটিকেলি পায়খানাটো স্থিলা হয়, আৰু পায়খানাটো বহুত পৰিমাণে 60% মানুহৰে অকল পানী খোৱাৰ কাৰণে দেখা গৈছে, পানী ভালকৈ নোখোৱাৰ কাৰণে কনষ্টিপেশ্যন হয়। আৰু পানী খাই থাকিলে আপোনাৰ কিডনী পাথৰো ভালে থাকিব, আপোনাৰ লিভাৰ ব্লাডো চাফা হৈ থাকিব। পানী খোৱাটো খুব দৰকাৰী। গতিকে ডিহাইড্ৰেশ্যন হ'ব কেতিয়াও নিদিব, পানী খাই থাকিব। তাৰ বাহিৰে আপোনাৰ যিটো ফাইবাৰযুক্ত বস্তু, ফাইবাৰ মানে আঁহ, ক'ত থাকে বেছিকৈ, শাক পাচলি আৰু ভেজিটেবলছ, আৰু এই বুট মগু এইবিলাকত থাকে। তো আপুনি বুট মগু সদায় খোৱাৰ অভ্যাস কৰক। আবেলি গজালি ওলোৱা মুগ খাওক, বুট খাওক, মটৰ খাওক, ৰাজমাহ খাওক। কিছুমান ৰাজমাহ খালে যদি গেছ হয়, ৰাজমাহটো নাখাব। কিছুমানৰ যদি নহয়, আপুনি খাব, কাৰণ ৰাজমাহত বহুত বেছি পৰিমাণে ফাইবাৰ থাকে। তাৰ বাহিৰে চয়াবিনত বহুত বেছি পৰিমাণে ফাইবাৰ থাকে। পালেং শাক, বন্ধাকবি, এইবিলাক যিবিলাক আমাৰ শাক পাচলি আছে, বহুত বেছি পৰিমাণে ফাইবাৰ থাকে। আমি ব্ৰকলি যদি খাই, বহুত বেছি পৰিমাণে ফাইবাৰ থাকে। আপোনাৰ যদি থাইৰইড বা বেলেগ বেমাৰ আছে, আমাৰ ডক্টৰে মানা কৰিছে, তেতিয়া বেলেগ কথাটো বেলেগ। কিন্তু এজ ইউজুৱেল যদি গোটেইখিনি মানুহৰ কাৰণে আমি কওঁ, এইখিনি বস্তু ফ'ল' কৰিব লাগে। আৰু ফ্ৰুটছৰ কথা যদি কওঁ, আমি ফল মূল যদি খাই, আম খায়, কল খায়, বা আপুনি মৌচুমী টেঙা খায়, ফাইবাৰটোৰ লগত থাকে। লগত ইয়াত আৰু এটা বস্তু পোৱা যায়, মেগনেছিয়াম বুলি কোৱা যায়। এই মেগনেছিয়াম এনেকুৱা এটা বস্তু, মেগনেছিয়ামে আপোনাৰ পায়খানাটো ক্লিয়াৰ হৈ থকাত বহুত হেল্প কৰে। গতিকে ফল মূল, শাক পাচলি বহুত বেছি পৰিমাণে খাব লাগে। 3 নম্বৰ গ'ল। 4 নম্বৰ হ'ল ৰেগুলাৰ এক্সাৰচাইজ কৰিব লাগে। এক্সাৰচাইজ কৰিলে কি হয়, আপুনি যদি এক্সাৰচাইজ কৰে 30 মিনিটছ, আপুনি যিকোনো এক্সাৰচাইজ হ'ব পাৰে, আপুনি কিবা খেলিব পাৰে, আপুনি জিম যাব পাৰে, আপুনি চাইকেল চলাব পাৰে, আপুনি খোজ কাঢ়িব পাৰে, দৌৰিব পাৰে। বাকীটো প্ৰেছাৰ, থাইৰইড, চুগাৰ, কলেষ্ট্ৰলৰ কাৰণে ভালে। আপোনাৰ ডাইজেষ্টিভ চিষ্টেমৰ কাৰণে ভাল। ডাইজেষ্টিভ চিষ্টেমৰ কাৰণে কিয় ভাল, আপোনাৰ নাড়ীবিলাকলৈকে তেজৰ যিটো চলাচল বহুতখিনি ভাল হয়, আৰু নাড়ীবিলাক লৰচৰ হোৱাৰ কাৰণে পায়খানাৰ যিটো ক্লিয়াৰ হয়। সেইকাৰণে বয়সীয়াল মানুহবিলাকে যিহেতু বিচনাত বেছি সময় কটায়, বা তেওঁলোকে বেছি কাম বন কৰিব নালাগে, তেওঁলোকৰ কনষ্টিপেশ্যনৰ প্ৰব্লেমটো বেছি হয়। যদি আপুনি এক্সাৰচাইজ ৰেগুলাৰ কৰে ন, পায়খানাটো বৰ সুন্দৰ ক্লিয়াৰ হ'ব। এইটো খুব দৰকাৰী। আৰু মই যি কৈছোঁ, ফাইবাৰ থকা বস্তুবিলাকৰ ভিতৰত আপোনাৰ আছে, আপুনি ডালিয়া খাব পাৰে, অ'টছ খাব পাৰে, বা আপোনাৰ ব্ৰাউন ৰাইচ খাব পাৰে। এইবিলাকত বহুত বেছি ফাইবাৰ থাকে। এইটো খুব দাইলজাতীয় বস্তুবিলাকতো বহুত বেছি ফাইবাৰ থাকে। ফাইবাৰ কথাটো আৰু মই এবাৰ ক'লোঁ আপোনালোকক। তাৰপিছত আছে কিছুমান মেডিচিন খালেও, আপোনাৰ কিছুমান কেলছিয়াম জাতীয় বস্তু বা কিছুমান বেলেগ এণ্টিবায়'টিক কিছুমান খালেও কনষ্টিপেশ্যন হয়। তেতিয়া সেইটো বস্তু আমি ডক্টৰৰ পৰামৰ্শ ল'ব লাগে। তেতিয়া তাৰ অল্টাৰনেটিভ এটা ব্যৱহাৰ কৰিব লাগে। তাৰ বাহিৰে থাইৰইড যদি বেমাৰ থাকে, থাইৰইড বেমাৰ থকা মানুহবিলাকৰো কনষ্টিপেশ্যন হোৱা দেখা যায়। ডায়েবেটিছ থকা মানুহবিলাকৰো কনষ্টিপেশ্যন হোৱা দেখা যায়। তেওঁলোকে ডায়েবেটিছ আৰু থাইৰইডটো যদি তেওঁলোকে কণ্ট্ৰল কৰে, লাহে লাহে কনষ্টিপেশ্যনৰ প্ৰব্লেমটো ভাল হৈ যায়। গতিকে অকল কনষ্টিপেশ্যনটোক টাৰ্গেট কৰিলে নহ'ব, তাৰ কাৰণটো কি? চব মানুহৰ কনষ্টিপেশ্যনৰ কাৰণটো বেলেগ বেলেগ। চবেই যদি বজাৰৰ পৰা কিবা এটা পাউডাৰ কিনি আনি, বা এটা লেক্টোলোজ চিৰাপ এটা কিনি আনি যদি খাই থাকেতো নহ'ব। দুদিনমান ভাল পাব, তাৰপিছত আকৌ প্ৰব্লেমবিলাক এগেইন হ'ব। তাৰমানে কাৰণটো কি? যে মোৰ এক্সাৰচাইজ নকৰাৰ কাৰণে হৈছে, মই বহি থকাৰ কাৰণে হৈছে, মই ৰেগুলাৰিটি মেইনটেইন নকৰাৰ কাৰণে হৈছে, মই ফাইবাৰ বেছিকৈ নোখোৱাৰ কাৰণে হৈছে, নে মোৰ থাইৰইডৰ কাৰণে হৈছে, নে মোৰ চুগাৰৰ কাৰণে হৈছে, বহুত দৰকাৰী। আৰু চাওক, মাছ, মাংস, কণী, গাখীৰ, এইবিলাক বস্তুত কি হয়, বহুতখিনি পৰিমাণে প্ৰ'টিন আৰু ভিটামিন, ফেটছ পোৱা যায়, কিন্তু ফাইবাৰ একেবাৰে নাথাকে। খুব দৰকাৰী। এইবিলাক ফাইবাৰ নথকা বস্তু, আৰু এইবিলাক বস্তু বেছিকৈ খালে কনষ্টিপেশ্যন বেছিকৈ হয়। গতিকে এইবিলাক বস্তু যিমান পাৰে এভইড কৰিব লাগে। মাছ আৰু কণীৰ বগাটো কেতিয়াবা খালেও
মাংসৰ যিটো ৰেড মিট মানে আপুনি চিকেন খালেও ৰেড মিট যিটো আছে পৰাপক্ষত এভইড কৰিব লাগে। জন্তুৰ মাংস যিটো আমি গাহৰি মাংস হওক বা আপোনাৰ ছাগলীৰ মাংস হওক মাটন হওক এইটো এভইড কৰিব লাগে। এইবিলাকত কিয় ফাইবাৰ নাথাকে, তো এইবিলাকত বহুত বেছি কনষ্টিপেশ্যন হোৱা দেখা যায়। কিন্তু আনহাতে আপুনি যদি মানে ভেজিটেৰিয়ান ফুডবিলাক বেছি চায়, নন ভেজিটেৰিয়ানবিলাকতকৈ ভেজিটেৰিয়ান ফুডবিলাকত বহুত বেছি ফাইবাৰ থাকে, নন ভেজিটেৰিয়ান বস্তুবিলাকত ফাইবাৰটো বহুত বেছি কম থাকে। এইটো খুব দৰকাৰী। গাখীৰৰ বস্তুবিলাক এভইড কৰিব লাগে, গাখীৰতো ফাইবাৰ নাথাকে, যাৰ কনষ্টিপেশ্যন থাকে। খালি এটা বস্তু খাব পাৰিব যিটো আমি দৈ বুলি কওঁ। দৈ এইকাৰণে খাব লাগে, দৈত আপোনাৰ এটা ভাল বেক্টেৰিয়া থাকে যাক লেক্টোবেচিলাছ বুলি কওঁ, আৰু সেইটো বস্তু ডায়েৰিয়া হোৱা মানুহখিনিৰ কাৰণেও বা কনষ্টিপেশ্যন হোৱা মানুহখিনিৰ কাৰণে দৈখিনিৰ কাৰণে ভাল হয়। তো এইটো সদায় দৈ খাব লাগে, দৈ খোৱাটো ভাল। তাৰ বাহিৰে কিছুমান বস্তু আপুনি কৰিব পাৰে, কেনেকুৱা মই কৈছোঁ, আপুনি জিঞ্জাৰ মানে আদা আৰু যি পুদিনা এইবিলাক অলপমান বটি পেলাই অলপ মানে চাহ টাইপৰ কৰি তাতে খাব পাৰে, বইল কৰি পেলাই পানীত। ধৰক আপুনি এটা চচপেন ল'লে, তাত অলপ আদা ল'লে, লৈ পেলাই অকণমান পুদিনা 2 পাতমান অলপ বটি দিলে, সেইটো খুব ভাল আপুনি যদি খাই পোৱা উঠি পেলাই। ৰাতি যদি আপুনি ত্ৰিফলা খায় আপুনি নিজে ঘৰতো বনাব পাৰে, বস্তু 3টা আনি পেলাই ঘৰত নিজে গুড়ি কৰি খালে বহুত দৰকাৰী। এইটো খালেও সেইবিলাক কি জানেনে, বেছিকৈ মানে আৰ্টিফিচিয়েল বস্তু খাই পেলাই পায়খানা কৰাতকৈ আপুনি নেচাৰেলি যদি পায়খানা কৰিব পাৰে বহুতখিনি ভাল। তাৰ বাহিৰে আপোনাৰ কি কৰিব পাৰে আপুনি জানেনে, ড্ৰাই ফ্ৰুটছ, কিছুমান ড্ৰাই ফ্ৰুট যেনে আপোনাৰ ধৰক এই যিটো আমি খিচমিচ বুলি কওঁ বা এপ্ৰিকট বুলি এটা ফ্ৰুট পায়, বা আপোনাৰ ড্ৰাইড প্লামছ মানে শুকোৱা প্লাম পায়, সেইবিলাকত কি হয় এটা নেচাৰেল এটা বস্তু থাকে যাক চৰ্বিটল বুলি কওঁ। আৰু এই চৰ্বিটল খালেকে পায়খানাটো বঢ়িয়াকৈ ক্লিয়াৰ হয়। আপুনি মেক্সিমাম লিভাৰ টনিক যদি আপুনি পঢ়ি চায় তাত চৰ্বিটল বুলি বস্তু এটা থাকে, আৰু এই চৰ্বিটলটো আপুনি খিচমিচ, এপ্ৰিকট বা যিটো শুকোৱা আপোনাৰ বা যিখিনি ফল মূল ড্ৰাই ফ্ৰুটছ বুলি যাক কওঁ তাত বহুত বেছি পৰিমাণে পোৱা যায়। এই ৰাতি যদি আপুনি ধৰক 10-12টামান খিচমিচ খাই থৈ দিয়ে পানীৰ লগত, তেতিয়া পিছদিনা পায়খানাটো বহুত ভাল হোৱা দেখা যায়। তো এইখিনি বস্তু মানে ভালকৈ মানে কথাটো জানি লওক। তাৰপিছতো যদি আপুনি ছাপ'জ ভাল পোৱা নাই, তেতিয়া হয়তো কেতিয়াবা আপুনি লেক্টোল'জ বা কিছুমান পাউডাৰ বা এনেকুৱা টেবলেট খাব লগা হ'ব পাৰে। আৰু কিন্তু মই কৈছোঁ এইখিনি যদি ফ'ল' কৰে প্ৰায় 80-90% বেমাৰটো ভাল হৈ যায়। আৰু হয়তো কেতিয়াবা ডক্টৰৰ সহায় লৈ কেতিয়াবা কলোনস্কপি বা প্ৰক্টোস্কপি বুলি কওঁ, চাব লাগিব যে কিবা টিউমাৰ আছে নেকি। এতিয়া কথাটো হ'ল কি, চব কনষ্টিপেশ্যন বা ক্লিয়াৰ নোহোৱা পায়খানা ৰাস্তাত টিউমাৰ বা কেঞ্চাৰ নহয়, এটা কম সংখ্যক মানুহৰে তেনেকুৱা হোৱা দেখা যায়। তো সেই বস্তুটো আমি বহুত দিন যদি ভুগি আছে আৰু যদি এইখিনি বস্তু যিখিনি ক'লোঁ অৱলম্বন কৰিও যদি আমি আৰাম পোৱা নাই, তেতিয়া ডক্টৰৰ পৰামৰ্শ ল'ব, আৰু ডক্টৰে সেইমতে এণ্ডস্কপি মানে কলোনস্কপি কৰি আপোনাৰ কি হৈ আছে এই বস্তুৱে আপোনাক এটা নলেজ দি দিব। কিন্তু মই যিখিনি ক'লোঁ ভিডিঅ'টোত আৰু একবাৰ ৰিপিট কৰি দিছোঁ, ৰেগুলাৰিটি মেইনটেইন কৰক। ৰেগুলাৰিটি 3টা বস্তুত, খোৱা আৰু উঠা, খোৱা মানে ভাত খোৱা বা যিকোনো টাইম এটা মেইনটেইন কৰিব সদায়, আৰু লগতে পায়খানা যোৱা, এই চিডিউলটো সদায় মেইনটেইন কৰিব। বেড মানে বিচনাৰ পৰা উঠা আৰু খোৱা টাইমিং আৰু আপোনাৰ পায়খানাৰ টাইমিং সদায় বেলেগ বেলেগ টাইমত পায়খানা কৰিব যোৱাটো উচিত নহয়। নাম্বাৰ 2 হ'ল আপোনাৰ এক্সাৰচাইজ ৰেগুলাৰলি কৰিব। এক্সাৰচাইজ কৰিলে আপোনাৰ পেটৰ চলাচলটো বহুত ভালে থাকে। নাম্বাৰ 3 পানী বহুত বেছিকৈ খাব। নাম্বাৰ 5 আপুনি যদি ফাইবাৰ জাতীয় বস্তু যিখিনি আছে, ফাইবাৰ জাতীয় বস্তুখিনি সদায় আপুনি বেছিকৈ খাব। লাইক ভেজিটেৰিয়ান বস্তুখিনি, ভেজিটেবলছ হওক, ফ্ৰুটছ হওক, ফল মূল হওক, শাক পাচলি হওক, বেছিকৈ খাব চেষ্টা কৰিব। আৰু বুট মগু এনেকুৱা বস্তুবিলাকত বহুত বেছি ফাইবাৰ থাকে। ৰাজমাহ, চয়াবিন এইবিলাক বেছিকৈ খাব চেষ্টা কৰিব, তাতে বহুতখিনি ফাইবাৰ থাকে। আৰু 5 নম্বৰ হ'ল যিখিনি বস্তুত ফাইবাৰ কমকৈ থাকে, গাখীৰৰ বস্তু, স্পেচিয়েলি মাংস, আৰু মাংসৰ ভিতৰত স্পেচিয়েলি ৰেড মিট, জন্তুৰ মাংসটো যিমান পাৰে এভইড কৰিব। ধন্যবাদ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, আৰু ভিডিঅ'টো যদি ভাল পাইছে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব।